ও হরি নামে হরি নামে ই বা কি লিখিছে ও হায়ো দাদা চৰা ওপৰত চৰা কি লিখিছে দৈত্যপতি হিৰণ্যকশিপু ও দৈত্যপতি হিৰণ্যকশিপু বোলে আমৰ আচাৰ এইকেইটা আমাৰ লগৰকেইটা আহিলে আজি এয়াহে অৱস্থা চব বৰষুণ দি আছে এতিয়া বৰষুণ দি আছে কেনেকৈ ভাওনা চাবগৈ দেই ভাওনা চাওগৈনে বৰষুণ যাওক পূৰা পৰি আছে এতিয়া বতৰ বৰষুণৰ বতৰ এতিয়া ভাওনা চাবাগৈ আৰু ভাল লাগিব দেই ভাওনা চাই হয় নাই ভাওনা চাই ভাল লাগিবনে মজা লাগিব ভাওনা চাই মজা লাগিব চাই থাকক ভিডিঅ'টো আপোনালোকে ভাওনা কি হয় চোৱা মজা ভিউ এইটো ধম 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 মেঘেৰে বাজ দিছে বোলা চ' গাইছ আজি মানে আমাৰ গোটেইকেইটা লগৰকেইটা গোট খাইছোঁ গোট খাই মেলি এতিয়া মানে কি কেমেৰা মানে কোনটো কেমেৰা কেনেকুৱা উঠে লোহিতটো চাওঁ লোহিতৰ কেমেৰাটো কি মোবাইল ৰেডমি কি 12 তো কোৱালিটি কেনেকুৱা মানে চবৰে আমাৰ এতিয়া অলপ দেখুৱাম ভিডিঅ' আৰু এইফালে এইটো কি ভিভ' Y73 তো কোৱালিটি এনে দেখাত ঠিকে আছে কি লাগে ভালকৈ আপোনালোকক দি আছোঁ বাৰু চাই থাকক ভিডিঅ'টো ধুনীয়া কালাৰ উঠিছে তাৰপিছত এইফালে এইটো আৰু সেইফালে আছে নেকি নাই তো ব'লক তো ভিডিঅ'টো আপোনালোকে চাই থাকক তো কেনেকুৱা উঠে তো আমাৰ ঘৰত আজি গোটেইকেইটা আহি পিনি চনাৰ ওপৰত উঠি লৈ কেমেৰা চেক কৰি আছোঁ এতিয়া তাৰপৰা ইয়াত প্ৰত্যেক বছৰে ভাওনা চাবলৈ আহিলে বৰষুণটো দিয়ে আৰু অঁ কেনেকুৱা লাগিছে মোৰ এইটো হ'ল আপোনাৰ ৰিয়েলমি 7 মানে কোৱালিটিটো কেনেকুৱা উঠিছে জনাব মনজিত এইফালে চাই দে অকণমান পটককৈ হাঁহি দে অকণমান ভিডিঅ' বনাইছে মজা মজা তো এইফালে মনজিত এইটো হ'ল আমাৰ কি কয় ৰেডমি 12 জনাব আপোনালোকে কমেণ্ট কৰি মানে ৰেকৰ্ডটো আপোনালোকক দি আছোঁ বাৰু ভিডিঅ'টো চাই থাকক তো প্ৰথম টেষ্টিং এতিয়া ৰেডমি Note 12 তো কেনেকুৱা লাগিছে কোৱালিটিটো আপোনালোকে জনাব প্ৰথমটো তাৰপৰা নেক্সটটো আৰু এইটো আপোনাৰ কি আছিলে ভিভ' Y73 তো আপোনালোকে চাই থাকক কেনেকুৱা কোৱালিটি উঠে একদম জুই উঠিছে ন তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব কোনটো কেমেৰা কেনেকুৱা লাগিছে এইটো হ'ল আপোনালোকৰ ৰেডমি Note 12 তো কমেণ্ট কৰি জনাব কোনটো কেমেৰা কোৱালিটি কেনেকুৱা উঠিছে কিয় এইটো তো গাইছ এতিয়া মানে ভাত পানী খাই বৈ মেলি আকৌ এতিয়া গোটেইকেইটাৰ লগত গৈ আছোঁ এতিয়া ভাওনা চাবৰ কাৰণে মানে লোহিত তো টাইম বহুত হৈ গ'ল আজি আৰু অকণমান দেৰি আছে চুৰ হ'বগৈ মানে ইমান দেৰি কৰিছে মানে কি হ'ব নাজানো ভাওনা চাগে স্কিপ কৰিব নে কি নে ভাওনা চাগে স্কিপ কৰিব চাগে সেইটো কাৰণে ইমান দেৰি লগাই আছে এতিয়া 11টা কিমান হৈ গ'লেই তো স্কিপ হ'লে আমি চিঞৰিম দেই গোটেইখিনি বেয়া চিঞৰিম তো এইফালে ৰাস্তাত চাকি জ্বলাই থৈছে তো আৰু ভালকৈ মানে চবতে জ্বলাই থৈছিলে এনেকৈ ৰাউণ্ডকৈ কিন্তু মানে কি হ'ল এতিয়া বৰষুণ দি দিলে যে বৰষুণ দিয়াৰ কাৰণে এতিয়া মানে চাকিবোৰ নুমাই গ'ল আগত বহি ল'লো আছে এতিয়া
করুত শ্রী নারায়ণ সুক্রান্ত কৌতি জিতা Persisnya kita Raghindra Tali Etan Hari
রূপে আমি অবতার কারণ আমি পরম ব্রহ্ম আমি পরমানন্দ জগৎ কারণ আমি দেবনারায়ণ ওম কাম আজি আমার মহান সৌভাগ্য মাথ বৈকুণ্ঠপুরীত আহি উপস্থিত হয়ে জগতৰ হৰ্তা কৰ্তা কমলাক্ষ দেও নিৰঞ্জন আৰু সাক্ষাততে আই ভগৱতী লক্ষ্মী গোসানীৰ পাইছো দৰিব হে ভকতৰ ভয়হাৰী কমল লোচন হে আই ভগৱতী দুয়োৰে শ্ৰী চৈতন্য শৰণ এদিকে নাৰদৰ হসদ্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ যথাস্তু নাহং পৃষ্ঠামি বৈকুণ্ঠে योगिनां हृदयेन सदा मद्भक्ता यत् गायन्ते तत् पृष्ठामि नारायण नारायण नारायण
অথাহেরা মোৰ ভক্ত শিৰোমণি নারায়ণ তুষ্ট হল তোমাৰ ভক্তি তোমাৰ সুমধুৰ কীৰ্তন শোভাকৃত কৰিলে আজি বৈকুণ্ঠ ও নারায়ণ পিছে ব্ৰহ্মানন্দ প্ৰকাশ কৰা তোমাৰ আগমনৰ উদ্দেশ্য চলনাকাৰী কিন্তু ভগৱন্ত সঁচাকৈ দেখিছো চলনাত পাৰে আজি উদ্দেশ্য প্ৰকাশ কৰিব লাগে অন্তৰ্যামী কৃপাৰ ভগৱন্ত সুধিছা যেতিয়া কওঁ সোণাহেৰা দেৱ নিৰঞ্জন মৈত্ৰৰ মানৱ কিংবা সৰগৰ দেৱতাই পাহৰি তোমাৰ অপূৰ্ব নামৰ মহিমা অন্যায় অপ্ৰীতি অপ্ৰয়াসে চলাব লাগে যক্ষ ৰক্ষ দানৱ মানৱ সকলোৱে কৰিব লাগিছে কঠোৰ সাধনা তেনেজন দেৱতাৰ চৰণত আমি নিতে নিতে দৰ্শন কৰিব পাৰিছো দাদা কোৱাচোন দাদা আমাৰ সমান ভাগ্যৱান আছে জানো এই বিশ্ব ব্ৰহ্মাণ্ড দাদা আমাৰ বিশ্ব ব্ৰহ্মাণ্ড তথাপিও দাদা মৌন হৈ ৰলা যে কিয় কিয় দেখো আজি তোমাৰ বিষাদিত মন দাদা পৰনা একোকে বুজিব মই কিয় আজি মোৰ মন হৈছে চঞ্চল কোনোবাই যেন কয় কানে কানে ক্ষন্ত হব আমাৰ সুখৰ জীৱন পৰিবৰ্তী বৈকুণ্ঠ নিবাস খুন্দিব লাগিব আমি জানিব নাওকে বন্ধু গোবিন্দ পরমানন্দ তব মনোরথ হে পরমানন্দ বন্ধু গোবিন্দ পরমানন্দ তব মনোরথ হে পরমানন্দ কার অনুমতিলৈ প্ৰৱেশিলা বৈকুণ্ঠপুৰী হরির গুণানুকীর্ত পরিপূরক বিশ্ব সম্মান দেখিয়ে বাড়ি চিনিব দুয়ারির দয়দের বৈকুণ্ঠ করি এই দিয়া বল যাও অনুমতি নাপালে প্ৰভুৰ নোৱাৰো এৰিব কওঁতে ইমান সহজে তাতে এনে উলংগ বেশেৰে কদাপিতো যাব নোৱাৰা প্ৰভুৰ সমীপে কি ইমান অপমান কোন রাম বেগদরে বৈষ্ণব অপমানকারী আপনার নাম কি মাতিছে বৈষ্ণৱ দাদা সাধিত ব্ৰহ্মাৰ পদই এনে বিভৎসৰ বেয়সনাই কোনোদিন বৈষ্ণৱ বিষ্ণুৰ আলয়ে ভাৰতৰ খেলাৰ ফল নহয়তো বিষ্ণুৰ আলয় এতিয়াও কৈছো সন্মানেৰে এই স্থান অপৰিত্যাগ যদি নকৰো তেন্তে কি কৰিবি দাম্ভিক দুৰ্নী অসহ্য অতি
পালক যদিও অতিকে দুৰন্তৰে মোৰ বন্ধু এই গুলিটা এই স্থানৰ পৰা যা যা এই গুলিটা এই স্থানৰ পৰা কি হিমাল হিমাল ফুল হেলো ধন করি নগর মার্জনে তো বিশ মাত্র উলঙ্গ করে বলি বারে বারে বিদ্যু বিষদা গক মার্জনে আমি জগৎ ধরে ওই চলুন সিন্ডিয়া আইছিল আমি সারি ভাজি মেলে হিন্দু অহংকার ঐক্য বিকারী জ্ঞান হেরোয় অপমান করিনি দুর্গর সারি বিদ্যায় দিশু অভিজ্ঞান অবিলম্বে জন্ম গ্রহণ করি অহুর তুলে নকৰো কিন্তু জানা আমাক চবুৰ চৰণ সেৱাৰ পৰা বঞ্চিত নকৰিল যথাস্তু ওঠা ওঠা শিক্ষাগণ পৰম তুষ্ট আমি তোমালোকৰ ভক্তি কীৰ্তন তোমালোকক অপমান কৰি মোৰ পাৰিষদ জয় আৰু বিজয়
লগারে অপরাহত বিস্তর দুই ভিক্ষয় করা দুঃখর বাবে নিজেই মঞ্চ ভুলিয়া পড়ি ক্ষমা ভিক্ষা বেসরে আহিছো বিহিলা উচিত দণ্ড দৈরি তার বাবে অলকু নকর আক্ষেপে কারণ ভক্তদ্রোহী যদি হয় কোনো জন সিজন ক্ষমা নাই জানিবা নিশ্চয় নহৈ তীৰ্থকৰ নহৈ মিছাতে দেখি বুলি ভাবিছা নিজক অভিমানী সেৱকৰ তৰ্ক শূন্যৰ বাবে অভিশাপ পঠিয়াল মই নিজ কৰ্ম গুণে নিজ কৰ্ম ফল ভোগ কৰি পুনৰ ৰাখিব ধৰিব এই স্থানলৈ গতিকে নকৰিবা নকৰিবা তোমালোকে মনত সংশয় আপোন কামলৈ কৰা গমন তথাপি মনোবাঞ্ছা পূৰ্ণ হওক তোমালোকৰ হরিনা রামে আরে হরি
ধর্মর প্রসন্ন বিক্রমতে গিরোধরে ৩৩ কৌটি দেবতা করিছে পলায়ন। দেবদল এনেদরে ক্ষুদ্র শক্তিকে লই দেবতা দেবতা বলে জগতকে প্রবঞ্চনা করি নিজর যথেষ্ট নিজে করিছে প্রসার। সেইভাবে দেব ধ্বংস বিষ্ণু ধ্বংস একমাত্র মোর লক্ষ্য জীবন। ভিক্ষারিণী বেখেরে সতী অতিথিয়ে মহাস্বর্গী আর পুত্র প্রেমের আমি খুশিয়ে তোমার আহার কামিনী ধরিত্রী দেবী পরমা সুন্দরী আহার কামিনী তোমার সেই অপূর্ব ধরিত্রী দেবী বলে ধরিত্রী দেবীকো ওই পত্নী রূপে পাব খোঁজে নিজের ধরিত্রীকে বলে পত্নী রূপে পাব খুঁজে জীবন চোখাতে দেখে দাম দেখবা দাম দেখে মোৰ যাবৰ সাধ্য নাই দৈত্যবীৰ হিৰণ্যাক্ষ দেখিলে তাৰ সেই ভয়ংকৰ ৰূপ আয় চুলিৰ আগে জিয়গুটি উৰি যায় মোৰ দৈত্যবীৰ হিৰণ্যাক্ষ এই পথেৰেই তুমি হোৱা অগ্ৰসৰ সমুদ্ৰৰ তীৰতে লগ পাবা সেই দুৰ্জয় বৰা আৰু নিধন কৰি ততালিকে দুষ্ট বৰাহত বিশ্বৰ বিজেতা হোৱা নকৰিবা পলম সন্তানে হরি ভগত বচন না
কৰি সমুদ্ৰৰ তীৰত অনেককে নাৰদৰ জীৱন অৰংগৈ সাৰ্থ ও সহজে কৃপালু গুণক প্ৰকাশিয়ে ধৰি আছা হৰি ভকত বৎসল জনম ভাগ্য জীবন ভাগ্য এনেহেন অপূৰ্ব দিব্য যজ্ঞ থেকে স্বৰূপিত হোৱা বৰাহৰ ৰূপ দৰ্শন কৰি এনেকে নাৰদৰ সঁচাকৈ আজি জীৱন ধন্য ওৰাম ধেনু যে কমতে বৎসক তুমি সেই মতে ভকত কমালা তুমি সেই মতে ভকত কমালা You're a
এইবাৰহে পাব নে নলওঁ হেরু অথম্বরা নারদরা চৈত্য রক্ষা আকাশ পাতালে অন্তর মূল ভয়তে পড়াই ঘুরছে তেনে হেরলে তিতির নন্দন হের মাধ্যমে আহ্বান সকলে শুদ্ধার ভাবে যা দূর ধরে ক্ষুদ্র জীব বধ করে নির্বিষাণ করে আর জীব দুর্নামে এই মূর্খ অমান্য করা হয় যুদ্ধে পূর্ণ করু রণতৃষ্ণা দূর করো হিরণাক্ষ বিরয় রণতৃষ্ণা দূর করো লোকের যোদ্ধা মিলিশে ভাগ্যকে এই কুন্তল তোরে বুদ্ধ পরিচয় এতিয়াও বেছি দিলিব মনে মূৰ্খ ভুল দৰে বহু শক্তি নিধনৰ বাবে বহু ৰূপে আহিবই তোৰ সন্মুখত নিজেই নাৰায়ণ তোরেই টানতে দিবে দেবনারায়ণ यही बोली खेली बैला Oh,
অনিদ্রারে দিন কটাইছিল তপস্যা তাপন পাপন হই হে ভগবান তুমি যে মোর স্বামী কুশলে রাখিবা জয় শিব অম্ভপুরাণা জয় শিব অম্ভপুরাণা জয় হোক কায়াধরানী গুণাপুনি অতিথি ব্ৰাহ্মণ সন্ধি কপথ কৰক আনিল মই পূজাৰ সম্ভাৰ নালাগে ৰাণী মোক অৰ্চন বন্দন একোৱেই নালাগে মাত্ৰ তোমাৰ মংগলৰ বাবে মই তোমাৰ চাপিছো ওচৰত কি ক'লে বিপ্লৱ মোৰ মংগলৰ বাবে কিন্তু বুজা নাই বিপ্লৱৰ কপু ভাঙি পাতি সকলো কাহিনী তেন্তে শুনা ৰাণী স্বচক্ষে দেখিলো মই এক অদ্ভুত ঘটনা ৰাণী তোমাৰ স্বামী হিৰণ্যকশিপু মোৰ স্বামী ৰাণী তোমাৰ স্বামী হিৰণ্যকশিপুৱে ব্ৰহ্মাক তপস্যা কৰি অনাশাৰে অনিচ্ছাৰে থাকি মিলি গ'ল ধৰাৰ লগত মিছা কথাই মই নাযাওঁ প্ৰেক্য কোন তুমি শত্ৰু প্ৰপঞ্চ দানৱৰ ৰাণী বিপ্লৱ ওলাই মিছা বচন স্বচক্ষে দেখিলো মই শৰীৰত অস্থি চৰ্ম একোৱে নাই ইয়াৰ পাছতো ভাবিছা হবাই তোমাৰ স্বামী জীয়াই আছে বুলি ভগৱান তুমি কি কৰিলা স্বামীৰ অবিহনে মই কিবা দৰে নহবা উচিত তোমার মঙ্গলের বাবে দেবরাও সিন্ধু আছে তোমার 26 অংশর কি করে বিপ্লব
দেৱৰ চিত্তবোৰ চাপিছে ওচৰ অৰাণী কিন্তু নাজানে বিপ্লৱৰ দানৱৰ চিৰশত্ৰুকেই স্বৰ্গৰাজ দেৱপুৰৰ সৰু ভাবিছা শত্ৰু হৈ দানৱৰ মংগল কামনা নকৰে বোলটোকেই দেৱতা সমাজে সৰু ভাবিছা দেৱতাই চোকাহানিও সত্য জ্ঞান কৰা নাই দানৱক আৰু তুমি যাক বিপ্লৱ বুলি ভাবিছা মই সেই দেৱ পুৰন্দৰ তোমাৰে মংগলৰ বাবে মোৰে মংগলৰ বাবে নিবই আহিছো তোমাকে অমৰাৱতীপুৰলৈ লৈ যাম তোমাকে অমৰাৱতীপুৰলৈ শত্ৰু তুমি মোৰ দৈত্যৰাজনৰ বাবে শত্ৰু মানে মোৰ শত্ৰু নালাগে কৰিব তুমি কয়াবোৰ মংগল কামনা আঁতৰা মুহূৰ্ততে স্থান কৰা পৰিত্যাগ প্ৰহৰী জোৱাৰী প্ৰহৰী প্রহরী দুয়ারী মাতা 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 রানী উচ্চ সুরে মাতা নয় যুগন্ত সুরাতে প্রহরী দুয়ারী সকলকে মৃত্যুদণ্ড দিয়ে দেবতাই না বলে না তোমার অগ্রগতি করবে তাতে তুমি সুখেৰে থাকিবা বলে না পুৰন্দৰ কি কাৰ্য তুমি কৰিছা হঠাতে না এনে মহাপতি তাতে আকৌ পৰস্ত্ৰী অহৰণ তুমি কৰিছা বলে এনে কাৰ্য কিন্তু একোকে অহবনীয় পায় না দেৱৰী তাৰ কি চাই কৌৰে দৈত্য নহয় দৈত্যৰা আছে হিৰণ্য কশিপুৰৰ পত্নী আৰু গায়াধৰ সতী অচলিছে গৰ্ভসম্ভৱা গর্ভপাত করে দেবেন জয় লঞ্চে মুক্তি লাভ হইব চমৎকাৰ চমৎকাৰ উদ্দেশ্য তোমাৰ কিন্তু জানিব পাৰো নে হেৰা সহস্ৰ লোচন কোনে দিলে তোমাক এনেকুৱা শুভ সমাচাৰ যার যোগ বলে দেখিছো যোগেশ্বর নারায়ণ নিজেই চিন্তিত যার তপ বলে বিশ্ব ব্রহ্মাণ্ড জুড়ি আতঙ্কর করিছে স্বজন তেনেহেন হিৰণ্যকশিপু ইমান সহজতে লীন যাব পাৰেনে বাৰু ধৰাৰ বক্ষত দেৱী তাৰ নাকি কশিপু এতিয়াও অবিলম্বে বাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ আৰু তাৰ আগে আগে সন্মানেৰে কায়াধুৰ ৰমণীক আৰু তুমি যাক হৰণ কৰি আনিছা বলেৰে তেওঁৰে গৰ্ভ বিৰাজ কৰিছে মহান বৈষ্ণৱ তেওঁ নিজেই পুণ্য ভগৱান
তুমি হেনে লাগে কৌতি দেৱতাৰ অৰক্ষ প্ৰহাৰেও কিন্তু একো অনিষ্ট সাধন কৰিব নোৱাৰে এই দেৱ শিশু দেৱলী মোক ক্ষমা কৰক দেৱলী মোক ক্ষমা কৰিব ইয়াকে কয় এনেকুৱা সৰু সৰু কথাবিলাককে উদ্ঘাটন কৰি থাকি জগতৰ মাজত আউল লগাই থকাৰ বাবেই জগতবাসীয়ে কিন্তু মোক টুটকীয়া নাৰদ বুলি কয় আপুনি বিপদ কালত উদ্ধাৰ কৰিছে সেইখিনি এই পৰ্যন্ত মোৰ স্বামীয়ে কোনোকি নহয় তপস্যা কৰা সেই পৰ্যন্ত আপোনাৰ আশ্ৰমতে গৈ মই লক্ষিত কৰোঁ জীৱ চিৰঞ্জীৱ যাৱত চন্দ্ৰ দিৱাকৰা असला वसती लक्ष्मी सर्वकालम सुखम भवा नाहे माने स्वामी गुरु तपस्यार करा आमार आश्रमते तुमी থাকিব পাৰিবা আমি তোমাক নিত শুনাম হৰিৰ গুণানুকীৰ্তন সেই হৰি পালো ক'ত থাকে তেওঁ পাৰো কেনেকৈ লগ পাব নারায়ণ কায়াধু হরিক বিচাৰি ত্রিভুবন ভ্রমণ কৰিব নালাগে হরিক বিচাৰি তীৰ্থস্থান ভ্ৰমণ কৰিব নালাগে হৰিয়ে ভাল পোৱা হৰিয়ে সুখ পোৱা কৰ্ম কৰিবলৈ চেষ্টা কৰা হৰিয়ে তোমাক নিজেই বিচাৰি আহিব ব্ৰহ্মা আদি কৰি ও জীৱ যত ব্রহ্মা আদি করি জীব যত রাম 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 মায়ারি হজ্জা মাঝে আশয় ঘুমতি যাই রাম তুমি সজন আমি অচেতন নিয়োগ নাথ জগাই
ধৰি গছ লতিকা স্ফটিকৰ ধাৰা যেন নিৰ্মল পানী আৰু বিলং চৰি থকা ৰাজহংসবিলাক কোনে সদন কৰিছে কোৱাচোন ভাইহঁত ভাই বৰনাথ, তুমি নিচেই ক'লা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে আমাৰ ৰাজ্যৰ প্ৰজাগণে স্বজন কৰিছে। সেই কথা সঁচা নহয় জ্যেষ্ঠ ভাতৃ গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু সেইবোৰ কথা বাদ দিয়া ভাই বৰলা ব'লা আমি ধেনুকাই লৈ বিগৰা লৈ যাওঁ ঠিকে কৈছা ভাই ব'লা ভাই ব'লা আমি সকলোৱে ধেনুকালৈ লৈ যাওঁ ভাই নিগয়া কৰা পশু পক্ষী বধ কৰা মহাপাপ মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে স্বজন কৰিছে গতিকে ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন জ্ঞান কৰিব লাগে বৰনাথ, তোমাক নে এইবোৰ কথা শিকাইছে? এইবোৰ কথা চিন্তা কৰিলে নিজে শিকিব পাৰে সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিকা তেতিয়াই তুমি সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা কৰিব লাগিব ভাই বৰলা জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ বাবে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৱেই ঈশ্বৰক ভাবিব নোৱাৰে সেইবাবে সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ শিকাম ঈশ্বৰে আমাক কৰুণা কৰিব হৰিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিন্তে তুমি যদি নাৰায়ণক প্ৰাৰ্থনা কৰা তুমিও সেই ফল নিশ্চয় পাবা যেতিয়া কথা পাতি থাকিলে নিগয়া কৰা সময় পাৰ হৈ যাব। বৰনাথ, তুমি আমাৰ লগত নিগয়ালৈ যাবানে? যদি যোৱা ব'লা আৰু যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিব ভাইহঁত মই নিগ্ৰহ কৰিবলৈ যাব নোৱাৰো তোমালোক চোৱা মই ফুলনি মাজে মাজে ঘূৰি ফুৰিম আমি যাওঁ ব'লা ভাইহঁত আমি ব'লা ব'লা।
সুন্দৰ বালক আৰু ইয়াত তুমি অকলে অকলে কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰে গীতবিলাক শুনি মোৰ ইমান ভাল লাগিছে, মোকো এনে গীত গাবলৈ শিকাবনে? নারায়ণ প্রহ্লাদ বাসা প্রহ্লাদ হরিৰ গুণানুকীৰ্তন কৰি ফুৰে সাধাৰণ আমাৰ দৰে সন্যাসী সকলেহে, যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ চোৱা বস্ত্ৰও নাই, তেওঁলোকে হৰিৰ গুণানুকীৰ্তন কৰে। কিন্তু তুমি হৈছা দৈত্যপতি হিৰণ্যকশিপু পুত্ৰ, তোমাক আকৌ হৰি নামৰ কিহৰ প্ৰয়োজন? ৰজাৰ ল'ৰা হ'লেও হৰি কীৰ্তন কৰা বেয়া বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হ'লেও হৰিৰ গুণানুকীৰ্তন কৰিব পাৰে, কথাষাৰ একেবাৰে সঁচা। কিন্তু তুমি হৈছা দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ, আৰু বিশেষকৈ কি জানা, ঈশ্বৰ তোমাৰ পিতাৰ তোৰ গুৰু শত্ৰু। তুমি চাগে হৰি নাম গালে পিতাই চাগে তোমাক খং কৰিব পাৰে। মোৰ পিতৃয়ে শ্ৰীহৰি কিয় শত্ৰু জ্ঞান কৰে? তেওঁক কি জানো একেজন ঈশ্বৰে স্বজন কৰা নাই? বাছা প্ৰহ্লাদ, এই ব্ৰহ্মাণ্ডত যত জীৱ আছে, যত জড় আছে, সকলোকে একেজন ঈশ্বৰেই সৃজন কৰিছে। কিন্তু তোমাৰ পিতৃয়ে সেই কথা একেবাৰে মানিয়ে নলয়। আনকি তেওঁ হৰিৰ নাম শুনিলে ক্ৰোধত একেবাৰে উন্মাদ হৈ পৰে। তাৰ বাবে আপুনি চিন্তা নকৰিব, মই মোৰ পিতৃক কম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছো বাছা, বুজি পাইছো। তুমি অৱশ্যে চেষ্টা কৰিলে কিন্তু পাৰিবা। পলম নকৰো, এই কাননৰ মাজতে মই তোমাক হৰিৰ গুণানুকীৰ্তন কৰিম। প্ৰথমতে একান্ত মনে হৰিক ধ্যান কৰা। হৰিৰ চৰণত শৰণ লোৱা। শৰণ শব্দৰ অৰ্থটো হৈছে আশ্ৰয়। হৰিৰ চৰণৰ তলত আশ্ৰয় লোৱাকেই শৰণ বুলি কোৱা হয়। শাস্ত্ৰত শৰণৰ উপদেশ আছে। উমৰিত শৰণ লয়াজি তুজনায়ে, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, সিটো মহাজনে আত্মি অপ্ৰয়াসে তৰে। শান্তকারম ভুজগ শয়নম
पद्मनाभं सुरेशं विश्वधारं गगन सदृशं मेघवर्णं शुभंगम् लक्ष्मीकान्तं कमलनयनं योगिर्विद्यानगनं वन्दे भवदायारणं सर्वलोकैकनाथं। হবিমল শান্তিময় পরিবেশযুক্ত শান্তকার ভোজকা শয়নং শেষ নাগৰ সজ্জাত যিজনে শয়ন কৰি থাকে। পদ্মনাভন নাভিৰ পৰা যিজনৰ পদ্ম বিৰাজমান। সুৰেশন অৰ্থাৎ সুৰ অসুৰৰ যিজনে ঈশ্বৰ। বিশ্বধারণ গোটেই বিশ্বতে যিজন ব্যাপী আছে। গগন সদৃশন আকাশৰ দৰে যিজন সদৃশ। মেঘবৰ্ণন মেঘৰ দৰে বৰণ যাৰ। শুভাংগম অৰ্থাৎ শৰীৰৰ অংগ প্ৰত্যংগ দেখিবলৈ যিজনৰ অতিকে সুন্দৰ। লক্ষ্মীকান্তন সেইজন লক্ষ্মীৰ পতি। কমলা নয়নন যাৰ নয়ন যুগলৰ পাহি দেখিবলৈ পদুম পাহিৰ দৰে। যোগীৰ বিদ্যানগণ্য যোগী মহাযোগীতকৈ যিজন শ্ৰেষ্ঠ যোগী। বন্দে বিষ্ণু সেইজন বিষ্ণু প্ৰণাম। ভৱভয় হৰণম যিজনে ব্ৰহ্মাণ্ডৰ ভৱভয় নাশ কৰি আছে। সৰ্বলোকৈকনাথম যিজন সকলো লোকৰে গৰাকী। শুনা বাচা কৰ্ণ ভৰি। শুনা বাচা কৰ্ণ ভৰি। নমো নারায়ণ নমো নারায়ণ। এগুয়া বাসা প্রাণ ভরি। নমো নারায়ণ নমো নারায়ণ। গোয়া নমো নারায়ণ। আগো গোয়া নমো নারায়ণ। সুন্দর। আপনি বার মোর মাত্রে চিনি পাই না। নারায়ণ মই তোমাৰ মাতৃক চিনি পাওঁ নে নেপাওঁ নে এই কথাষাৰ সতকাই কিয় সুধিলা? মই যেতিয়া মাতৃৰ গৰ্ভত আছিলো তেতিয়াই যেন আপোনাৰে কোৱা লাগি
আৰু বিৰাৰ জংকাৰ শুনিছিলো। বাছা প্ৰহ্লাদ, মই হৈছো দেখে বিদেশে গীত গাই গাই ঘূৰি ফুৰা এজন সন্যাসী। কেতিয়াবা চাগে কৰবাত শুনিবও পাৰা। ফলত নকৰো, তোমাক নাপাই তোমাৰ মাতৃ কিন্তু তোমালৈ চাগে আকুল পৰাণেৰে অপেক্ষা কৰি আছে। তোমাৰ মাতৃৰ কাষলৈকে যাত্ৰা কৰো। বলক গুৰুদেৱ। মই হৰিৰ গুণন কীৰ্তন কৰিম আৰু তুমিও মোৰ লগত কীৰ্তন কৰিবা। এই তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি ব্ৰহ্মা, তুমি বিষ্ণু, তুমি মহেশ্বর, তুমি মহেশ্বর, জনাশ্বর, জগৎ তুমি ঈশ্বর হে প্রভু নারায়ণ হে প্রভু বিদুনাই পাখন্দ পুত্র হই পৃথিবীর ভাগ্য যদি কোন পারে পারে অমান্য পুত্র হলে লিখো বলি তোকে নগরী খেওয়া। শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা। পুত্ৰ হৈ পৰম পিতাক সদুজ্ঞান কৰা জানো মহাপাপ নকৰিব পিতা। শ্ৰীহৰিক সদুজ্ঞান কৰি মহাপাপত লিপ্ত নহবা। আদর্শর সম্মুখৰ পৰা আদৰ্শ প্ৰহ্লাদ আৰু ভাতৃগণ আহিছেনে বাৰু? আহিছে দাদা, আহিছে। শাৰী পাতি আহা। গুৰুদেৱ প্ৰণাম। প্ৰণাম। আজি আমাৰ পৰম সৌভাগ্য, দুজন গুৰুৰ দৰ্শন লাভিছো। আমাৰো পৰম সৌভাগ্য, তোমালোকক আমি বামানয় শাস্ত্ৰ জ্ঞান দিবলৈ পাইছো। কিন্তু প্ৰহ্লাদ, তুমি কিন্তু হৰিনাম ভুলত হৰিনাম কিন্তু ভুলত নলবা। এতিয়া শাৰী পাতি বহা। এতিয়া মই তোমালোকক বামানয় শাস্ত্ৰ অধ্যয়ন কৰা। তোমালোকে মই যি কওঁ মোৰ মুখে মুখে কৈ যাবা। দেই। মনে? এতিয়া কোৱা, দেৱী সুৰেশ্বৰী ভগৱতী গংগে। কোৱা, দেৱী সুৰেশ্বৰী ভগৱতী গংগে। আকৌ কোৱা, শংকৰ মৌলিনী বাখিনী বিমলে। কোৱা, শংকৰ মৌলিনী বাখিনী বিমলে। এতিয়া চাই গৈছে হ'ব। তোমালোকে ফুলবোৰ আনিছানে বাৰু? আনিছানে? ঠিক আছে, এতিয়া তোমালোকে লিখা, কলিবিলাকত তোমালোকে লিখা। কি লিখিব?
দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। কি বুলি ক'লে? কি বুলি ক'লে? অ মুখ মাতেই নাই। কি বুলি ক'লে? দৈত্যপতি আমাৰ ঈশ্বৰ। লিখা লিখ। মুখে হরি নাম ধরি কৃষ্ণ স্মরি মুখে হরি নাম ধরি কৃষ্ণ করি ব্রহ্মাতে তুলন্ত হরি হরি ব্রহ্মাতে তুলন্ত হরি 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 হে এতিয়া তুমি দিয়াচোন হয় লিখিছে কি লিখিছে? দৈত্যপতি হিৰণ্যকশিপু আমাৰ এডাল কি? চিন নহয় দিয়াই নাই। এছৰ নহয় ঈশ্বৰ। ইবাৰ কি লিখিছে? আয়ো দাদা অকণমান চৰা ওপৰত চৰা কি লিখিছে? দৈত্যপতি হিৰণ্যকশিপু দৈত্যপতি হিৰণ্যকশিপু বোলে আমৰ আচাৰ। আমাৰ ঈশ্বৰ কি ক'লে? ই দেখোন আৰু একো চৰা কি বা লিখিলে? দৈত্যপতি হিৰণ্যকশিপু আমাৰ কেশৰ বোলে। ই ঠিকেই লিখিছিলে, খালি ই লিখিলে দন্তপতি হিৰণ্যকশিপু বোলে আমাৰ ঈশ্বৰ। এই দাঁতপতি নহয় হেৰো দৈত্যপতি।
প্ৰথম ঠাই লিখিছে সত্যই বোলে ভগৱান। সত্যম ভগৱান দ্বিতীয় ঠাই লিখিছে কি লিখিছে সত্যই সদায় জয়। সত্য সদায় তত সেয়া লিখিবলৈ কৈছিলো। তৃতীয় ঠাইতো আৰু লিখিছে সত্যই সত্যম শিৱম সুন্দৰম বোলে। এইবোৰ আমি নাই পোৱা নহয়। তুমি বাগানৰ শাস্ত্ৰ শিকিবা, এইবোৰ নিশিকিবা। ভাই লিখা লিখা দেই লিখা বৰা বাৰু তুমি সুধাচোন এতিয়া কি কি কৰিব সুধিম বা অকণমান ভোক লাগিছিলে বাৰু তুমি কোৱাচোন তুমি কি কৰি ভাল পোৱা ঐ উঠি ল গুৰুদেৱ মই হাতীৰ পিঠিত উঠি বৰ ভাল হাতী উঠে বাছা তই যদি হাতীৰ পিঠিত উঠি কাটি হৈ মাটিত পৰ এতিয়া তোৰ টেটু এঠাইত আৰু পেটু এঠাইত গতিকে তই হাতীৰ পিঠিত উঠা আগতে বাতিৰ পিঠিত উঠিবলৈ শিকি লবি তুমি কি কৰি ভাল পোৱা কোৱা গুৰুদেৱ মই বিজয়া কৰি বৰ ভাল পাওঁ সুন্দৰ বহা বহা তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি কি কৰি ভাল পায় গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ। দৈত্য সন্তান দেই দৈত্য সন্তান ভাল হৈছে ভাল হৈছে বুঢ়া নহ'লে বাৰু প্ৰহ্লাদ তুমি কোৱাচোন তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই আমি হৰিনাম গাবলৈ পোৱা নাই আমি বামনৰ শাস্ত্ৰ লিখিবলৈ দিছো কোথায় হয় কিবা এটা আমি আহিমগে তোমালোকে আমি যিবিলাক শিক্ষা এতিয়া দিলো সেইবিলাক পুনৰ পাঠ কৰা আমি সাউদ আৰু হৰিনাম কিন্তু ভুলতো উচ্চাৰণ নকৰিবা নহ'লে বেটাৰ ঘাট পৰ্যন্ত আছে সাউদকে যাম সাউদকে আহিম ব'লা হৰিনাম হৰিনাম গাবলৈ মই এনা নকৰো মই ভালহে পাওঁ কিন্তু গুৰুদেৱসকলে খং কৰে বুলিহে বেয়া লাগে প্ৰহ্লাদ গুৰুদেৱ ঘৰ আহিলে বন্ধ কৰি দিবা সেয়া গুৰুদেৱক কিমান দূৰ পালেগৈ গুৰুদেৱ বহুত দূৰ পালেগৈ আৰম্ভ কৰা
হয় না নলবা দেই আমাৰ নহ'ব পইচা এনেকে নহ'ব বেলেগ মাতি উলিব ইহঁতক দৈত্য প্ৰতিষ্ঠানে লৈছে বল 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 গৰুৰ গৃহত থাকি কিৰবাৰ পাহিলা তুমি ইমান সহজে কোৱাচোন পুত্ৰবোৰ নয়নৰ মণি নাতেন্দ্ৰ পিতা মন্ত্ৰী কৰিছে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন পদহে দায়িত্ব আৰু নাপিতা বন্দন বিষ্ণুত কৰিবা অন্ধকর হেল কুলাঙ্কার নলবিত নয় এই পাচন্দ নয় অন্ধর অমর্ক এই কি শিক্ষা দিয়ে প্রহ্লাদ করে শিকাও একো তাতমে শিকে অসাধন ব্রাহ্মণের কথা সঁচা কথা গুৰুজনাৰ কথা অসত্য বুলিবলৈ মোৰ সাধ্য নাই তাৰোপৰি যি সত্য হে ভগৱান অসত্য বুলি কওঁ কেনেকৈ নিজৰ সন্তান কৰি আপত্ত স্নেহ কৰি বহুবাৰ হৈছো মই পুনৰবাৰ কৈছো তোক নকৰিবি নকৰিবি আৰু সেই পাখণ্ড নাৰায়ণৰ নাম উচ্চাৰণ অন্ধ আৰু অমৰ্ক ভাবিছিলো দুয়োকে অপযুক্ত বুলি কিন্তু এতিয়াহে বুজিছো অপদাৰ্থ দুয়োজন দূৰ হ মোৰ সন্মুখৰ পৰা দূৰ হ পিতা গুৰুজনাক মিছা কৈ খং নকৰিবা মইহে হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো নল পাল পালে সেই নাৰায়ণৰ নাম অতিশয় ঘৃণা কৰোঁ পিতা হৰিক ঘৃণা কৰিব নাপায় তেওঁ পৰম কৰোণা কাল তোর সবচে হুসর কাল তোর সবচে হুসর গাদা গাদা হাতে কোলে চিনচিনি লগাই অপথ্য ভূমিলৈ নারায়ণ 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 আজি হন্তে মাতৃ বুকু উদম করি মন্ত্রক তেমুল হে খাও বিষ্ণুর বিরাট কিংবা নিজর মরণ এই আজি হিরণ্যর প্রাচী
আয় আয় আকার এই করে সাইকেল নিয়ে নাও আয় যাতে না যত তীক্ষ্ণ তোর আস্তি প্রদান করা তো আমি পরোক্ষবার অক্ষর এক করব না আমার ক্ষমা কর অপদার্থ দূর হমর হন্মুখর করা হয়তো তোর করে করে উত্থান করে ভুল অঙ্কতন করা পিতা মইতো কোনো সংকটত পৰা নাই সংকটত কৰিছা তুমি জগত পিতা শ্ৰীহৰিৰ ওচৰত একান্ত মনে শৰণ লোৱা তেওঁ তোমাক এতিয়াও ক্ষমা কৰিব সঁচাকৈ যদি তোকে ৰাখিছে দুনিয়া তবে সমস্ত জগতে ব্যাপী আছে প্ৰভু চক্ৰপাণি মই যেনেই চাওঁ তেনেই দেখা পাওঁ মোৰ শ্ৰীহৰি তেন্তে মই কিয় দেখা নাই প্ৰহ্লাদ দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিন্তে নাৰায়ণক চিন্তা কৰা দয়াময়ে দিব দৰ্শন নহিংসনাহি কথা মই কদাপিত নাযাওঁ ক'ত আছে হৰিটোৰ দেখুৱা পিতা মই অসত্য পোৱা নাই পিতা হৌৱা পিতা হৌৱা পিতা হৌৱা পিতা হৌৱা হৌৱা হৌ স্ফটিক স্তম্ভৰ মাজতে শ্ৰীহৰি দেৱনাই ৰখি আছে মোৰ ফালে চাই স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে দয়াময় শ্ৰীহৰি স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে দয়াময় শ্ৰীহৰি তোৰ ফালে চাই মুহূর্ততে শূন্য করি স্ফটিক স্তম্ভ লম মাঝি তার প্রত্যক্ষ প্রমাণ
어둡다대 술먹거리 수박이 뭐 럼바 너의 커플러만 Boy, 거기서 하람 어스피카드 프로할 거리 어떻게 럼다를 러버이 컵라만 나라요 앞들이 한다 요나요 Baza
কেশৱ গৰুড়ধ্বজা কেশৱ গৰুড়ধ্বজা ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি মই ভয় খোৱা নাই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যাতে সদায় মতি থাকো তাকে কেৱল কৰিছো কামনা তজুপৰে মানুহে কবৰ তুমি প্ৰভু জগদৈশ্বৰ তোমাক নিন্দিলে পিতৃমূৰ হিজিল পাতিক মহাঘৰ পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্য 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ যি স্থানত থাকে তোমাৰ দৰে প্ৰিয় ভক্ত উদাৰ চৰিত্ৰৰ সেই স্থানত কৃত পতংগ হৈ পৰিপক্ক তোমাহে ভগতৰ একান্ত ভক্তি তোমাৰ যশস্যাৱলী চিৰদিন থাকিব ধৰা ভৱিষ্যতে তোমাৰ আমাৰ কথা শুনে যে তোমাৰে প্ৰিয় পাব মুক্তি অনায়াসে ভৱিষ্যতে তোমাৰ আমাৰ কথা শুনে যে তোমাৰে প্ৰিয় পাব মুক্তি অনায়াসে হিও পাব মুক্তি অনায়াসে জয় প্ৰভু নৃসিংহ মুৰাৰীৰ জয় জয় প্ৰভু নৃসিংহ মুৰাৰীৰ জয় জয় প্ৰভু নৃসিংহ মুৰাৰীৰ জয় 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 গৃহস্থৰ আশীৰ্বাদ ককা ভাল লাগিলে না ছাৰ ভাল লাগিলে না ভাল লাগিলে বাৰু খালি মৎস্য কুৰ্মা নৰ সিংহ বামন বৰ পুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কলি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম ও হৰি সৃষ্টি ধৰ্ম কৰিলা লাষ্ট পৰ্যায়ত আৰু বুট কেইটামান মটৰ ভাজি কিমান মানে খাই এতিয়া ঘৰলৈ বুলি উভতি লোৱা এতিয়া একদম বাই 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 লাষ্ট পৰ্যায়ত মানে মটৰ গুটি খাই পিনি আৰু ঘৰলৈ বুলি এতিয়া আৰু টাইমটো কৈ দিয়ক টাইমটো 4টা বাজিলে তো আজিলৈ ভিডিঅ' ইমানে আৰু বাই বাই লাইক কৰিব